মৰমৰ বন্ধু-বান্ধৱীসকল, এইখিনি মাছ ধুই মই হালধি আৰু নিমখ সানি থৈছোঁ। এইখিনি মই এতিয়া জিকা আৰু আলুৰে বনাম। কেনেকৈনো বনাম চাবচোন। এয়া জিকাখিনি মই বাকলিটো গুচাই লম্বা লম্বাকৈ আৰু মিহিকৈ কাটি লৈছোঁ আৰু লগত এটা ডাঙৰ আলু মই টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি মাছেৰে বনাম। মোৰ অলৰেডি মাছ ফ্ৰাই কৰা হৈ গ'ল। মই মাছ ফ্ৰাই কৰাটো আপোনালোকক দেখুওৱা নাই। এয়া মই ষ্টভত কেৰাহীত তেল গৰম হ'ব দিছোঁ আৰু এতিয়া মই ইয়াত এটা শুকান জ্বলা আৰু তাৰ লগতে অলপ জিৰা দিম আৰু সেইখিনিৰ লগত মই জিকা আৰু আলুখিনি ফ্ৰাই কৰিম। এয়া চাওক, মই শুকান জ্বলা আৰু জিৰা দিলোঁ আৰু এতিয়া মই ইয়াত জিকা আৰু কাটি ৰখা আলুখিনি দি দিম আৰু সেইখিনিৰ লগত অলপ হালধি দি মই জিকাখিনি ভালদৰে হেতাৰে লৰাই ফ্ৰাই কৰিম। আপোনালোকে হয়তো ভাবিব, পিঁয়াজ নহৰু একো নিদিয়াকৈ বনালেনো কি টেষ্ট হ'ব, কিন্তু এবাৰ বনাই খাই চাবচোন, সঁচাকৈ বহুত টেষ্ট হয়। এয়া মই হালধি দিলোঁ আৰু এতিয়া মই জিকাখিনি হেতাখনেৰে লৰাই ধুনীয়াকৈ ফ্ৰাই কৰিম। এয়া মোৰ জিকাখিনি অলৰেডি ফ্ৰাই হৈ গ'ল। গতিকে এতিয়া মই ইয়াত মোৰ আন্দাজ অনুসাৰে নিমখ আৰু জিৰা আৰু জালুকৰ গুড়ি মই শুকানকৈ পটাত বটি ৰাখি থৈছোঁ, তাৰে মই অলপ দি দিছোঁ, কিন্তু মই সেইখিনিও অলপ কম পৰিমাণেই দিছোঁ। এতিয়া মই এইখিনি ভালদৰে চাৰিওফালে লৰাই জিকাখিনিত ঢাকনি লগাই দিম আৰু গেছৰ জুইখিনি চিমত দি দিম। তাৰ পাছত মই 2-1 মিনিটৰ মূৰে ঢাকনিখন গুচাই জিকাখিনি লৰাই থাকিম, যাতে জিকাখিনি গলি যায় আৰু আলুখিনিও সিজি যায়। এইদৰে মই অলপ সময় থকাৰ পাছত আকৌ এয়া চাওক, মোৰ জিকাখিনি সম্পূৰ্ণৰূপে গলি গৈছে আৰু আলুখিনিও সিজি গৈছে। গতিকে মই এতিয়া ঢাকনিখন গুচাই জিকাখিনিত যিখিনি পানী আছে সেই পানীখিনি গেছৰ জুইটো আকৌ বঢ়াই দিম আৰু সেইখিনি অলপ লাৰি দিম, যাতে সেইখিনিত থকা পানীখিনিও শুহি যায়। আৰু আনহাতে মই গেছত যিহেতু পানী গৰম হ'ব দি থৈ দিছোঁ, সেই পানীখিনি মই ইয়াত দিম। এয়া চাওক, মোৰ পানী গৰম হৈ আছে আৰু ইফালে জিকাত থকা পানীখিনিও শুহি গৈছে। গতিকে এতিয়া মই ইয়াত এই পানীখিনি দি দিম আৰু পানীখিনি যিহেতু গৰম হৈ আছে, গতিকে পানীখিনি জিকাৰ লগত দিয়াৰ লগে লগে উতলিব আৰু অলপ পিছত তাত মাছ কেইপিচ দি দিলে আৰু অলপ জিকাৰ আঞ্জাখিনি উতলি শুহি গ'লে হৈ যাব। আপোনালোকে ভিডিঅ'টো যদি চাই আছে তেনেহ'লে আৰু ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আগলৈ যাতে মই কিবা ভিডিঅ' পঠালে পায় তাৰ বাবে পেজটো ফ'ল' কৰিও থৈ দিব। এয়া মই আঞ্জাখিনিত মাছটো দি দিলোঁ। এতিয়া অলপ সময় উতলিলেই হৈ যাব। মই যিহেতু এনেকৈ বনাই খাওঁ আৰু মোৰ ভাল লাগে, সেইবাবে মই ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ। এইখিনি এতিয়া হৈ গ'ল। মই যিহেতু ঘৰত খাবলৈ বনোৱা বস্তুখিনিয়ে আপোনালোকক দেখাওঁ, গতিকে মই ইয়াত ইমান বেছিকৈ বনাই দেখাব নোৱাৰোঁ। সেইবাবে মই যিখিনি খাবলৈ বনাওঁ সেইখিনিয়ে দেখাই দিওঁ। গতিকে আপোনালোকেও এবাৰ এনেকৈ বনাব আৰু খাই চাব, সঁচাকৈয়ে বহুত